তেখেতে আমাৰ মাজত যি গীত পৰিৱেশন কৰি আমাৰ জনাইছে তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আমাৰ উচ্চতম কমিটিৰ সভাপতিদেৱে এখনি ফুলক নমস্কাৰ মনে জনাইছে তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰা হয় লগতে আমাৰ মিনতি ভূঞা দেৱক পুনৰ এটি গীত পৰিৱেশন কৰাৰ কাৰণে ৰাইজৰ বিপুল দাবীত গীত এটি পৰিৱেশন কৰে পুনৰ অনুৰোধ জনাওঁ